আমি উচ্চ ৰক্তচাপৰ বিষয়ে সকলোৱে জনা উচিত। হাই ব্লাড প্ৰেছাৰ আমি সকলোৱে শুনি আছোঁ যে প্ৰেছাৰ হাই হৈছে, হাই বি পি। চ' আমাৰ যিটো মেডিকেল টাৰ্মত আমি হাইপাৰ টেনশ্যন বুলি কওঁ। আৰু হাই বি পিৰ বিষয়ে আমি সকলোৱে জনাটো এইকাৰণেই উচিত যে হাই বি পি আমাক বিভিন্ন ধৰণৰ প্ৰব্লেমত পেলাব পাৰে ইন দ্য লং ৰান। কেনেকুৱা? যে আমাক হাৰ্টৰ বেমাৰ হওক, আজি যদি আমি এটা সমীক্ষা চাওঁ যে হাৰ্টৰ ৰোগৰ, হাৰ্ট ফেইলিয়াৰ হওক বা হাৰ্টৰ ব্লক হওক বা হাৰ্ট এটাক হওক, ষ্ট্ৰ'ক হওক, ব্ৰেইন ষ্ট্ৰ'ক বা কিডনী ফেইলিয়াৰৰ এটা প্ৰমুখ কাৰণ হ'ল হাই বি পি। আৰু এটা ছাৰ্ভেত দেখাইছে যে ভাৰতৰ প্ৰায় 30% লোক বৰ্তমান হাই বি পিত ভুগি আছে। হাই বি পি ভয় কৰিব লগা বেমাৰ একো নহয়। আমি বস্তুটো জানিব লাগে, সজাগ হ'ব লাগে, তাক কণ্ট্ৰলত ৰাখিব লাগে। যেতিয়া আমি কণ্ট্ৰলত ৰাখিম তেতিয়া কমপ্লিকেশ্যন নহয়। এনেকুৱা নহয় যে প্ৰেছাৰ থাকিলে ষ্ট্ৰ'ক হ'ব লাগিব, তেনেকুৱা নহয়। প্ৰেছাৰ যদি কণ্ট্ৰলত থাকে আপোনাৰ একো প্ৰব্লেমেই নহয়। এইবিলাক বস্তু জানিব লাগে। আজি আমি কথা পাতিম যে আমি কেনেকৈ এই উচ্চ ৰক্তচাপ, আমি এনেকুৱা হয়তো বহুত কম ফেমিলি থাকিব য'ত এজন হ'লেও আপুনি মানে হাই প্ৰেছাৰৰ ৰোগী নাপাব। চাওকচোন আপুনি নিজৰ ফেমিলিত চাওক, আপুনি গম পাব কাৰোবাৰ নহয় কাৰোবাৰ হয়তো আছে, মা দেউতা হওক, ককা আইতা হওক, কাৰোবাৰ নহয় কাৰোবাৰ প্ৰেছাৰ আছে। আৰু কিছুমানটো ফেমিলিত গোটেইকেইজনেৰে আপোনাৰ প্ৰেছাৰ থকা মানে ফেমিলি পাব। চাওক, এই যে প্ৰেছাৰটো হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপ, আমি কিছুমান সৰু সৰু কথা বিষয়ে জানি তাক আমি অৱলম্বন কৰি আমি তাক প্ৰতিৰোধ কৰিব পাৰোঁ। হয়, কিছুমান ফেমিলিয়েল থাকিব কাৰণ, কিছুমান হয়তো বয়সৰত আহিব যিটো প্ৰেছাৰ, সেইটো অকণমান আমি প্ৰতিৰোধ কৰাটো প্ৰব্লেম হয়। কিন্তু বেছিভাগ ক্ষেত্ৰতে বা 90% কেছেছতে আমি কিছুমান এই যিটো আজি আমি কথা পাতিম কেনেকুৱা কি খাব লাগে, কি খাব নালাগে, আমি এইবিলাক অলপ ফ'ল' কৰিলে আমি প্ৰেছাৰটো আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ। আহক, মই ডক্টৰ সন্দীপন শৰ্মা, আৰু আমি কথা পাতিম যে হাউ টু প্ৰিভেণ্ট হাইপাৰ টেনশ্যন, আমি কেনেকৈ উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰিব। নাম্বাৰ 1 কথাটো হ'ল যে আমি কি খাম কি নাখাম। বহুত কণ্ট্ৰভাৰ্চি আছে, বহুতে বহুত কথা কয়। চিম্পল কথাটো শুনক যে নাম্বাৰ 1 মানে কালপ্ৰিট আৰু মানে অপৰাধীটো হ'ল নিমখ। নিমখ গোটেই দিনটোত আমাৰ যে চামুচ থাকে সেই 1 চামুচতকৈ বেছি খাব নালাগে। গোটেই পুৱাৰ পৰা ৰাতিলৈকে যিমান খাব, দাইল খাব, চব্জি খাব, মাছ খাব, মাংস খাব, গোটেই 3 সাঁজত বা মাজতে যদি মগু বা বুটো অকণমান আপুনি তিয়াই থৈ খায়, তাতো যদি অকণমান নিমখ দিয়ে, গোটেই নিমখ দিনটোত আমাৰ 24 আৱাৰ্ছত 24 ঘণ্টাত আপুনি সেই 1 চামুচ নিমখ খাব লাগিব। তাত হাৰ্ডলি 4 পৰা 5 গ্ৰাম নিমখ থাকিব। ঠিক আছে, তাতকৈ বেছি নিমখ খোৱাটো উচিত নহয়। কিন্তু আমাৰ সমীক্ষা মতে দেখা গৈছে আমাৰ মেক্সিমাম মানুহে 10 গ্ৰামতকৈ বেছি নিমখ খায়, 2 চামুচতকৈ বেছি নিমখ খায় গোটেই দিনটোত। গতিকে এইটো খুব সাৱধান, নিমখৰ যিটো মাত্ৰাটো কমাই দিব লাগে। এইটো কৰিলেই মানে 40% মানুহৰ প্ৰেছাৰটো কণ্ট্ৰলত আহি যাব। ল' চল্ট ডায়েট কৈ থাকে টিভিত, পেপাৰত যে নিমখ বেছি খাব নালাগে, ডক্টৰে কৈ থাকে, তথাপিও মানুহে ফ'ল' নকৰে। নিমখ নাখালে যেন জুতি নাপায়, বহুতেতো এক্সট্ৰা নিমখ লৈ খায়, এইটোতো আকৌ বেয়া। নৰ্মেলিতো আপুনি মানে যিটো গ্ৰেভি বা কাৰী বা মানে যিটো জোলত খালে তাৰ ওপৰত আকৌ এক্সট্ৰাকৈ চল্ট লৈ বহুতে খায়, চালাডত খায়। কি পাপৰত বহুত নিমখ থাকে, পাপৰ বা পেকেটত যিবিলাক বস্তু থাকে, চিপছ হওক, এই মানে ধৰক যিবিলাক জাংক ফুড হয় এইবিলাকত বহুত নিমখ থাকে। তো প্ৰচেছড ফুডবিলাক বাদ দিব লাগে, নেচাৰেল বস্তুবিলাক আমি খাব লাগে। ছ'ডিয়াম যেনেকৈ বেয়া, নিমখত মানে আমাৰ ছ'ডিয়াম থাকে, ছ'ডিয়ামে বি পি বঢ়ায়। পটেছিয়াম আকৌ ভাল, পটেছিয়াম কলত বহুত বেছি পটেছিয়াম থাকে। তো আমি যদি ৰেগুলাৰ এটা কল খাব পাৰোঁ খুব ভাল। কলত পটেছিয়াম বহুত থাকে আৰু পটেছিয়ামে বি পি নমাত হেল্প কৰে। হয়, কিছুমান কিডনী ৰোগীয়ে পটেছিয়াম থকা বস্তু খাব নোৱাৰে, কিন্তু এজ হ'ল আমি নৰ্মেল যদি পপুলেশ্যনৰ কথা কওঁ, আমি নৰ্মেল মানুহৰ কথা কওঁ, পটেছিয়াম থকা বস্তু ফ্ৰুটছত খুব বেছি পটেছিয়াম থাকে, মৌচুমী টেঙা, কল, এইবিলাক পটেছিয়াম থাকে। তো পটেছিয়াম থকা বস্তু খোৱাটো খুব ভাল। পটেছিয়ামে প্ৰেছাৰ নমোৱাত হেল্প কৰে। পুৱা আমি জানো যে কেঁচা নহৰু খোৱাটো সেইটো জাষ্ট কোৱা কথা নহয়, কিছুমান ইভেন ৰিচাৰ্চে দেখাইছে যে সঁচাকৈ যদি কেঁচা নহৰু খোৱা যায় বি পিটো আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ। তাৰ বাহিৰে আছে যে মাংস আৰু মাছৰ ওপৰত কথা। মাছ আৰু কণী খোৱাটো একো প্ৰব্লেম নাই, লোকেল মাছ খাওক। আমি চালানী মাছ নাখাওঁ, প্ৰিজাৰ্ভেটিভ থকা নহয়, আমি লোকেল মাছ খাম, সৰু হওক ডাঙৰ হওক। মাংসৰ ভিতৰত আপুনি চৰাই মাংস খাব চেষ্টা কৰিব, চিকেন খাব, লোকেল চিকেন খাব চেষ্টা কৰিব। ব্ৰইলাৰ মাংসত চৰ্বি থাকে, চৰ্বি থাকিলে কলেষ্ট্ৰল বাঢ়িব, কলেষ্ট্ৰল বাঢ়িলে আকৌ প্ৰেছাৰ বঢ়াত মানে কলেষ্ট্ৰলে হেল্প কৰে। তো কলেষ্ট্ৰল আমি থকা বস্তু বেছি খাব নালাগে। তেনেকৈ ৰেড মিট খাব নালাগে, জন্তুৰ মাংস আমি এভইড কৰিব লাগে। লাইক আমি মাটন হওক, মানে পঠাৰ মাংস হওক বা গাহৰি মাংস, এইবিলাক এভইড কৰিব লাগে যিমান পাৰোঁ। জন্তুৰ মাংস খাব নালাগে। আৰু চৰাই মাংস আমি হাঁহ, পাৰ, এইবিলাক কি হয় আমি উইথ স্কিন খাওঁ, ছালত বহুতখিনি চৰ্বি থাকে, এইবিলাকত খুব বেছি তেলাল হয় মাংসবিলাক, এভইড কৰিব লাগে। স্কিনলেছ মানে চৰাইৰ মাংস খাব লাগে, স্কিনলেছ আমি নৰ্মেলি আমি যিটো আমি কওঁ লোকেল চিকেন, সেইটো খাব লাগে। তাৰ বাহিৰে চৰাইৰ লগত যদি সেই আপুনি ছাল থকা মাংসবিলাক খায়, যিটো আমি নৰ্মেলি হাঁহ, পাৰ, এইবিলাক কি হয় ছালৰ লগত খোৱা যায়তো, তো সেইবিলাক কিন্তু প্ৰেছাৰৰ কাৰণে খুব এটা ভাল নহয়, তাত খুব বেছি কলেষ্ট্ৰল থাকে।
তাৰ বাহিৰে আপুনি ফ্ৰুটছ ভেজিটেবলছ বেছিকৈ খাওক এইবিলাক বস্তু যিমান খাব আপোনাৰ প্ৰেছাৰটো সিমান বেছি কণ্ট্ৰলত থাকিব আপুনি কিছুমান ভাল আমি যি কওঁ বেড কলেষ্ট্ৰল গুড কলেষ্ট্ৰল সেই যে পঠাৰ মাংস বা সেই চৰাইৰ সেই ছালত যিবিলাক চৰ্বি থাকে এইবিলাক বেড কলেষ্ট্ৰল আপুনি যদি খুব বেছি ক্ৰীম বাটাৰ ঘি এইবিলাক খাই এইবিলাক বেড কলেষ্ট্ৰল কিন্তু যদি আপুনি গুড কলেষ্ট্ৰল যায় যেনেকৈ ধৰক আপোনাৰ ওমেগা 3 ফেটি এচিড বুলি কওঁ হেল্ডি ফেটছ বুলি কওঁ এইবিলাক আলমণ্ডত পাব আখৰোটত পাব আপুনি আমাৰ সাধাৰণ যিটো বেলি ফুলৰ গুটি ৰঙালাওৰ গুটি আপুনি তৰমুজৰ গুটি এইবিলাকে বহুতে আঞ্জা বনাই খায় এইবিলাকত খুব ভাল হেৰি থাকে আপোনাৰ ফেটছ থাকে ইয়াৰ পৰা যিবিলাক চৰ্বি হয় এইবিলাক খুব ভাল হয় তো এইবিলাক খাবৰ চেষ্টা কৰিব লাগে তো এইখিনি মেইনলি কথা খোৱাৰ ওপৰত তাৰ বাহিৰে কফি যিমান পাৰে এভইড কৰিব লাগে কফিটো দেখা গৈছে কফিত যিটো কেফেইন থাকে কেফিনে আপোনাৰ প্ৰেছাৰটো বহুত বেছি বঢ়াই দিয়ে তো কফি বা কেফিন আপুনি এভইড কৰিব লাগে বহুত ধৰণৰ চকলেটতো কেফিন থাকে বহুত ধৰণৰ ক'ল্ড ড্ৰিংকছতো কেফিন থাকে এইবিলাক অলপ এভইড কৰিব লাগে বেছি খাব নালাগে চুগাৰৰ ইনটেকটো কমাব লাগে চেনি বেছি খাব নালাগে আৰ্টিফিচিয়েল চুগাৰ খোৱাৰ কোনো দৰকাৰ নাই ফল মূলত যিখিনি নেচাৰেল চুগাৰ পাব আমি যাক ফ্ৰুক্টোজ বুলি কওঁ সেইটো বেছি ভাল হয় সেইটো খাব আমাক চেনি লাগিব আমাক দেহক চেনি লাগিব চলি থকাৰ কাৰণে আমাক শৰ্কৰা লাগিব কিন্তু আৰ্টিফিচিয়েল পেকেটেড সেই জুচৰ সেইবিলাক আমি নালাগে ফলটো ফল হিচাপে ভগৱানে যেনেকৈ দিছে আমি সেনেকৈ খাম আমি আৰ্টিফিচিয়েল ফ্ৰুট জুচ আমি নাখাওঁ এইবিলাক এভইড কৰিব লাগে স্মকিং একেবাৰে কৰিব নালাগে স্মকিংটো বহুত বেছি বেয়া প্ৰেছাৰৰ কাৰণে বহুতে ভাবে যে স্মকিং কৰিলে অকল লাংছৰ বেমাৰ হয় বা কেঞ্চাৰ হয় নহয় স্মকিঙে প্ৰেছাৰ বহুত পৰিমাণে বঢ়াই দিয়ে মানে আপোনাৰ চিগাৰেটত যিবিলাক ৰাসায়নিক দ্ৰব্য থাকে তো স্মকিং কৰিব নালাগে এলকহল যিমান পাৰে কমাই দিব লাগে পাৰিলে বন্ধ কৰি দিব লাগে স্মকিং এলকহল আপুনি এভইড কৰক এইবিলাক ভাল কথা নহয় তাৰ বাহিৰে আমাৰ আজিকালি দেখা গৈছে যে ফিজিকেল এক্টিভিটি আমাৰ কমি গৈছে আমাৰ মেণ্টেল এক্টিভিটি বাঢ়ি গৈছে আগৰ দিনত কি আছিলে ফিজিকেল এক্টিভিটি বেছি আছিলে আজিকালি যান্ত্ৰিকতাৰ যুগত বৈজ্ঞানিক যিবিলাক আৱিষ্কাৰ হৈছে আমি ঘৰৰ ভিতৰতে চব পাওঁ আমি একো কৰিব নালাগে পুখুৰীৰ পৰা পানী আনি যাব নালাগে কুঁৱাৰ পৰা পানী তুলিব নালাগে টেপ খুলিলে পানী ওলায় একোৱেই কৰিব নালাগে আজিকালি মানে বজাৰৰ ঘৰত কৰি দি গুচি যায় আপুনি যদি কিবা এটা অনলাইন এপত আপুনি অৰ্ডাৰ কৰে মানে কোনো খোজ কাঢ়িব লগা নাই একো নাই গাড়ী মানে আৰু বাইক লৈ মানুহ ঘূৰি আছে হয়তো অফিচত বহি আছে বা ঘৰত মোবাইল আৰু লেপটপ লৈ বহি আছে যিটো খুব বেয়া এই আমি যিটো এতিয়া এলেহুৱা হৈ গৈছোঁ এইটো এটা মেইন কাৰণ সেইকাৰণে আগৰ দিনত প্ৰেছাৰ বেমাৰ সিমান নাছিলে দিনক দিনে কিয় বাঢ়ি গৈ আছে দেখিব যে এতিয়া প্ৰতি দুজনৰ এজনৰ প্ৰেছাৰ থাকিব এটা সময়ত কিন্তু এইবিলাক আমাৰ নিজৰ হেবিটৰ কাৰণে আমি ফিজিকেল শাৰীৰিক পৰিশ্ৰম একেবাৰে কমাই দিছোঁ মেণ্টেল বহুত ষ্ট্ৰেছ লৈ থাকোঁ তো আমি মেণ্টেল ষ্ট্ৰেছটো কমাই ফিজিকেল এক্টিভিটি বঢ়াওক ৰেগুলাৰ এটলিষ্ট 30 মিনিটছ এক্সাৰচাইজ কৰক ঘৰত কৰক বাহিৰত কৰক চাইকেল চলাওক সাঁতোৰক কিবা খেলক বেডমিণ্টন খেলক ক্ৰিকেট খেলক বা আপুনি জিম যাওক যেনেকুৱা ধৰণৰ এক্সাৰচাইজ নহওক কিন্তু 30 মিনিটছ এক্সাৰচাইজ আপোনালোকে কৰক সপ্তাহত 7 দিন নহ'লেও 5 দিন কৰক টোটেল 150 মিনিট এটা সপ্তাহত 5 দিন 30 মিনিটকৈ ঠিক আছে এইটো ৰেগুলাৰলি কৰক খুব দৰকাৰী এইটো অতিশয় দৰকাৰী নিজৰ ৱেইটটো বাঢ়িব নিদিব ৱেইট বাঢ়িলে দেখা গৈছে যিবিলাক মেদবহুলতাত ভোগে যিবিলাক অবেচিটি থাকে তেওঁলোকৰ প্ৰেছাৰ হোৱাৰ চান্সটো বেছি বাঢ়ি যায় তো আমি নিজৰ ৱেইটটো নিজৰ বয়স উচ্চতা আৰু লিংগ অনুযায়ী আমি মেইনটেইন কৰিব লাগিব এইটো আপুনি নিজৰ ডক্টৰক সুধিলে বা অলপ যদি আপুনি নেটত চাই গম পাই যাব আপুনি আপোনাৰ ৱেইট কিমান থাকিব লাগে ওজন কিমান থাকিব লাগে আপুনি গম পাই যাব আপোনাৰ বয়স আপোনাৰ লিংগ আৰু আপোনাৰ যিটো উচ্চতা অনুযায়ী ঠিক আছে এইটো খুব দৰকাৰী তো আৰু শেষত ক'ম যে মেডিটেশ্যন কৰক আপুনি প্লেন কৰক ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেশ্যনৰ পৰা দূৰত থাকক লাইফটো প্লেন কৰক যাতে যিবিলাক বস্তু আপোনাক অশান্তি দিয়ে আপুনি পইণ্ট আউট কৰক আৰু সেইটো বস্তুৰ ওপৰত কাম কৰক যিটো আপোনাৰ ষ্ট্ৰং পইণ্ট তাক আৰু ষ্ট্ৰংগাৰ কৰক জীৱনত আগবাঢ়ি যাওক যাতে কোনো ধৰণৰ এইবিলাক যদি লাইফটো খেলি মেলি এটা সৃষ্টি নকৰিব লাইফটো এটা প্লেনত যাওক এটা প্লেনত থকা মানুহবিলাকৰ জেনেৰেলি এংজাইটি ডিপ্ৰেশ্যন নহয় যিবিলাকৰ লাইফত কোনো প্লেন নাথাকে তেওঁলোকে আল্টিমেটলি কি হয় বহুত ষ্ট্ৰেছ আউট হয় বহুত ষ্ট্ৰেছ আহে ব্ৰেইনত কামবিলাক টাইমত নহয় গতিকে সদায় প্লেন কৰক লাইফটো প্লেন এটা কৰি পেলাই আগুৱাই যাওক এইখিনিয়ে কথা আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ